2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যত শক্তি বৃদ্ধি পাইছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ। জাতীয় কংগ্ৰেছত যোগদান কৰিছে আপ আৰু অগপৰ কেইবাগৰাকীও নেতাই। জিলা পৰ্যায়ৰ পৰা আদি কৰি ৰাজ্যিক পৰ্যায়ৰ নেতাই যোগদান কৰিছে ৰাজীৱ ভৱনত। আৰু এই যোগদান পৰ্বৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কৈছে পুনৰ বিজেপিৰ কেইবাগৰাকীও নেতাই যোগ দিব কংগ্ৰেছত। অসমত শক্তি বৃদ্ধি পাইছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ। আপ আৰু অসম গণ পৰিষদ এৰি কংগ্ৰেছত যোগ দিছে কেইবাগৰাকী নেতাই। ৰাজীৱ ভৱনত আয়োজন কৰা হৈছে বিশাল যোগদান কাৰ্যসূচী। সভাপতি ভূপেন বৰাৰ নেতৃত্বত যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে ৰাজীৱ ভৱনত। ৰাজ্যৰ কেইবাখনো জিলা পৰ্যায়ৰ নেতাই যোগ দিছে কংগ্ৰেছত। যোগদানৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। আগন্তুক সময়ত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কেইবাজনো নেতাই যোগ দিব ভাৰতীয় জাতীয় কংগ্ৰেছত। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত এনেদৰে শক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বিৰোধীৰ আসনত থকা কংগ্ৰেছৰ। আপ আৰু বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদ এৰি কংগ্ৰেছৰ বসন পিন্ধিছে। কংগ্ৰেছক যোগ দিয়া পৰিলক্ষিত হৈছে কেইবাগৰাকীও নেতাই। ৰাজীৱ ভৱনত আয়োজন কৰা হৈছে বিশাল যোগদান কাৰ্যসূচী। ৰাজ্যত অগপ আৰু আপৰ ৰাজ্যিক পৰ্যায়ৰ নেতা লগতে কেইবাখনো জিলাৰ নেতাই যোগ দিছে ভাৰতীয় জাতীয় কংগ্ৰেছক। যোগদানৰ পিছতে ভূপেন বৰাই প্ৰতিক্ৰিয়া আগবঢ়াইছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি হ'ব কংগ্ৰেছৰ লগতে কেইবাগৰাকীও বিজেপিৰ নেতাই যোগ দিব কংগ্ৰেছত। এই মুহূৰ্তত ভূপেন বৰাৰ মন্তব্য আছে, সেই দৃশ্যাংশটো আপোনালোকক দেখাইছোঁ। এনেদৰেই আপ আৰু অগপৰ কেইবাগৰাকীও নেতাই এনেদৰে আজিৰ দিনটোত তেওঁলোকে আঞ্চলিকতাবাদী শিবিৰ এৰি অৰ্থাৎ অসম গণ পৰিষদৰ যিসকল নেতাকৰ্মী আছিল তেওঁলোকে আঞ্চলিকতাবাদী শিবিৰ এৰি এনেদৰেই ৰাষ্ট্ৰীয় ৰাজনীতিৰ এক দল কংগ্ৰেছত যোগদান কৰাৰ পৰিলক্ষিত হৈছে। আম আদমি পাৰ্টীৰ কেইবাগৰাকীও নেতাই আম আদমি পাৰ্টী ত্যাগ কৰি এনেদৰেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আয়োজন কৰা যোগদান সমাৰোহত ৰাজীৱ ভৱনত যোগদান কৰাৰ পৰিলক্ষিত হৈছে। দৃশ্যাংশ চাওক। আৰু ইয়াৰ পিছতে উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছৰ নেতাকৰ্মীসকল। ভূপেন বৰাই মন্তব্য আগবঢ়াইছে যে লোকসভা নিৰ্বাচনৰ পিছতে অসমত বিজেপিৰ ভেটি থৰক বৰক হৈছে। তেখেতৰ মন্তব্য আছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছতে এনেদৰে কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈছে, বিজেপিৰ প্ৰতি মোহভংগ হোৱাৰ পৰিলক্ষিত হৈছে তেওঁলোকৰ নেতাৰ। আৰু এনেদৰেই ভাৰতীয় জনতা পাৰ্টীৰ এক অংশীদাৰী দল, এক মিত্ৰ দল অসম গণ পৰিষদ আঞ্চলিকতাবাদী শিবিৰ এৰি এনেদৰে ৰাষ্ট্ৰীয় ৰাজনীতিত থকা ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পৰিলক্ষিত হৈছে। দৃশ্যাংশ এনেদৰে চাওক। কেইবাগৰাকীও জিলা পৰ্যায়ৰ নেতাই যোগদান কৰাৰ পৰিলক্ষিত হৈছে, ৰাজ্যিক পৰ্যায়ৰ নেতাই যোগদান কৰাৰ পৰিলক্ষিত হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া আছে। কি মন্তব্য আগবঢ়াইছে ভূপেন বৰাই? আগবঢ়াইছোঁ ভূপেন বৰাৰ মন্তব্য। আজি ইতিমধ্যে আম আদমি পাৰ্টীৰ পৰাও 100জন ব্যক্তিৰ এখন তালিকা আমাক জমা দিছে। তেওঁলোকেও ডেট বিচাৰিছিলে জইন কৰিবৰ কাৰণে, আমি মিলাব পৰা নাই। আজি কেৱল বাক্সা জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, কলেজৰ প্ৰিন্সিপাল আছিলে, হাইকোৰ্টত উকিল কৰে, বেংকৰ চাকৰি কৰে, তেনেকুৱা বহুকেইজন বিশিষ্ট ব্যক্তি আজি আমাৰ দলত যোগদান কৰিছে। বিজেপি বিৰোধী যিটো ঢৌ যোৱা লোকসভা নিৰ্বাচনত আৰম্ভ হৈছিলে, 400 পাৰ বুলি কোৱা বিজেপি আহি পেলাই 240খনত যেনেকৈ ৰ'বলগীয়া হ'ল, এতিয়া সেই ঢৌটোৱে অসমৰ মানুহক চিন্তিত কৰি তুলিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীয়ে যোগাযোগ কৰিছে, কিছুমান বিজেপি দলৰো নেতাকৰ্মীয়ে যোগাযোগ কৰিছে, অগপ দলৰো কৰিছে। মই ভাবিছোঁ যে এইটোৱে এটা কথা বুজাইছে যে অসমত বিজেপিৰ শাসনৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে। এজিপিৰ যেতিয়া চৰকাৰ আছিলে 98 চনতে অসমৰ মানুহে গম পাইছিলে যে অসম গণ পৰিষদক ক্ষমতাৰ পৰা আঁতৰাব লাগিব। 2001 চনত যেতিয়া কংগ্ৰেছ চৰকাৰ আহিছিলে, 2 বছৰৰ আগতেই পৰিৱেশটো ৰচনা হৈছিল। সেই সময়ত মই অসমৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ। আমি তেতিয়াই গম পাইছিলোঁ যে 98 চনতে আমি গম পাইছিলোঁ যে 2001 চনত কংগ্ৰেছ ক্ষমতালৈ ঘূৰি আহিব। আজি 30 বছৰৰ পাছত মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি। মোৰ এইটো অনুভৱ যে যি ধৰণে অসমৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ৰাইজে মুকলি মনেৰে শাসক দলটোৰ বিৰুদ্ধে ওলাই আহি পেলাই কংগ্ৰেছৰ অফিচত আমাৰ দলৰ আদৰ্শ সংবিধানৰ প্ৰতি সন্মান জনাই যোগদান কৰিছে, এইসকল ৰাইজে আহি থকা সময়ত চৰকাৰ পৰিৱৰ্তন কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কালি
যে কংগ্ৰেছলৈ গ'লে নিউজ হয়, বিজেপিলৈ আহিলে কেলৈ আপোনালোকে এই কথাটো মনত নাৰাখে। সাধাৰণতে যিটো প্ৰৱণতা দল যোগদান কৰা, সেইটো গোটেই দেশত যদি চাই আপুনি দেখিব ৰুলিং পাৰ্টিত মানুহে সাধাৰণতে জইন কৰে। আৰু অসমত যিটো ৰুলিং পাৰ্টি আছে তেওঁলোকৰ শাসনকাল আৰু 2 বছৰ আছে, প্ৰায় 2 বছৰ আছে। কিন্তু শাসনত আৰু প্ৰায় 2 বছৰ থাকিবলগীয়া হৈ থাকোঁতেই সমাজৰ সচেতন ব্যক্তিসকল কংগ্ৰেছলৈ অহাটোৱে কি বাৰ্তা দিছে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি নোপোৱাকৈ থকা নাই। বুজি নোপোৱাকৈ থকা, আৰু যদি বুজি পোৱা নাই সেইটো আমি বেয়া নাপাওঁ। আমাৰ এজন বিজেপিৰ প্ৰাক্তন বিধায়কে যোগদান কৰিব বিচাৰিছে বুলি মোক আমাৰ এজন সাধাৰণ সম্পাদকে জনাইছে।